নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মোৰ এটা ৰেচিপি লৈ আহিলোঁ। সেইটো হৈছে বইল মাছ। বইল মাছৰ ৰেচিপি কেনেকুৱা বনাম মই আজি দেখাওঁ আপোনালোকক। মই মাছ ল'লোঁ। মাছখিনি ভালকৈ ধুই বাছি কুচি ল'লোঁ। তাৰপিছত তাতে নিমখ সানিলোঁ, অলপ নেমু লৈ তাতে নেমুটো দেখুওৱা নহ'ল, নেমুটো জুচটো দি মই সেনেকৈ সানি ল'লোঁ। তাৰপিছত এইধৰণে মই কেঁচা জলকীয়া, বিলাহী, তাৰপিছত পিঁয়াজৰ নলা লৈছিলোঁ। তাতে মোৰ পিঁয়াজো কেইটামান লাগিছিল, গতিকে সেইকেইটাও মই কাটি দিলোঁ। তাৰপিছত আদা নহৰু এনেকুৱাকৈ সৰু সৰুকৈ মিহি মিহিকৈ দিলোঁ। আপোনালোকে যদি আদাটো খাই ইমান এটা ভাল নাপায়, গতিকে অলপ কমকৈ দিলেই হ'ব। তাৰপিছত মই কেৰাহী এখন ল'লোঁ। কেৰাহীখনত পানীটো গৰম হ'বলৈ দিলোঁ। দিয়াৰ পিছত তাতে দিলোঁ মই মাছখিনি মই অলপ টাইম মেৰিনেট কৰি ৰাখিছিলোঁ, আধা ঘণ্টামান। তাৰপিছত মাছখিনি দিয়াৰ পিছত তাত দিলোঁ মই হালধিৰ গুড়ি দিয়াৰ পিছত মই অলপ সময় উতলিব দিলোঁ। হালধিখিনি দি উতলিব দিলোঁ। তাৰপিছত মই তাতে গোটেই ভেজিটেবল যিখিনি আছিলে গোটেইখিনি মই তাতে দি দিলোঁ। আপোনালোকে দেখিছে কেনেকৈ মই দিছোঁ। একেবাৰে সহজতে বনোৱা ৰেচিপি হয় এইটো। আজি মানে মোৰ মছলা দি ইমান খাবলৈ মন নগ'ল, গতিকে মই এনেকুৱাকৈ বনালোঁ। তাৰপিছত গোটেইখিনি মই এনেকুৱাকৈ তাত বাকি দিলোঁ। কিছুমানে হয়তো খাবলৈ বেয়া পাবও পাৰে, তথাপিও একবাৰ বনাই চাব কেনেকুৱা লাগে খাই। তাৰপিছত মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। এনেকুৱাকৈ গোটেইখিনি ঢালি মই অলপ টাইম দিলোঁ। তাৰপিছত মই দিলোঁ নিমখটো আপোনালোকে টেষ্ট অনুসৰি দিব। আপোনালোকে যদি বেছি খায় বেছি দিব, আৰু যদি কম খায় কম দিব। গোটেইখিনি দি মই 15 মিনিটছৰ কাৰণে উতলিবলৈ দিলোঁ। উতলিব দিলোঁ। তাৰপিছত এইখিনি দেখিছে মাছখিনি সিজিছে ধুনীয়াকৈ। তাৰপিছত উতলা অহাৰ পিছত তাৰপিছত মই এইখিনি এনেকুৱাকৈ নমাই থ'লোঁ। এনেকুৱাকৈ খাই চাব বনাই, আৰু মোক কমেণ্ট কৰিব কেনেকুৱা লাগিল। আৰু মোৰ চেনেলটো যদি ভাল লাগিছে ৰেচিপিবিলাক, শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।